আমাক লাগে সুস্থ সবল এখন সমাজ লাগে আমাক লাগে এটা স্বচ্ছতাৰে যুৱ ৰাষ্ট্ৰ লাগে য'ত থাকিব পাৰো আমি একেলগে প্ৰসাদ ভূপেন হাজৰিকাকে আদি কৰি বিভিন্ন মহান শিল্পীসকল মনীষীসকলে আমাৰ অসমখনৰ অসমীয়া জাতিৰ বাবে কাম কাজ কৰি কৰিছিলো আমি কেইজনমান শিল্পীয়ে আৰু কালক্ৰমৰ আমি আহি থুনুক থনাকৈ খোজ কাঢ়ি আজিৰ পৰ্যায়ত আপোনালোকৰ মাজলৈ আহিবলৈ এটা সুবিধা পাইছো ক'ব লাগিব যিহেতু আজিকালি প্ৰত্যক্ষভাৱে ডাইৰেক্ট কিবা এটা পালেহে ডাইৰেক্ট কিবা এটা কৰিব বিচাৰে কিন্তু হাতে কামে কৰাৰ চিন্তা চৰ্চা নিজেই গঢ়ি আগুৱাই লৈ যাম অসমখনক বা অসমীয়া জাতিটোক বা নিজক এই কথাটো সকলোৱে উপলব্ধি কৰিলেও কৰিব নোৱাৰে বা নোখোজে সেই কথাটো চিন্তা চৰ্চা কৰি আমি কৰ্ম সংস্কৃতিৰ যোগেদি আমি আমাৰ মঞ্চখনে কাম কাজ কৰাৰ চিন্তা চৰ্চা কৰিছো আজিকালি কৰ্ম সংস্কৃতি নহলে জাতি মাটি ভেটি ৰক্ষা কৰিবৰ যিটো আমাৰ চিন্তা চৰ্চা আমি বিভিন্ন সংগঠনক দেখিছো জাতি মাটিৰ কথা কৈ কিন্তু কৰ্ম সংস্কৃতিবোৰ আমাৰ ফাট মেলি থাকে পথাৰবোৰত মানে বহু ফাট মেলি আছে আমাৰ নিজৰ কৰ্ম সংস্কৃতিবোৰ আমি নোৱাৰিছো বা কিয় কৰা নাই সেই কথাটোৱে আমি চিন্তা চৰ্চা কৰি আমি কৰ্ম সংস্কৃতিৰ যোগেদি আগুৱাই লৈ যোৱাৰ চিন্তা চৰ্চা কৰিছো আমি যদি সাংস্কৃতিকভাৱে জাতিটোক আমি একত্ৰ কৰিব নোৱাৰো কোনো শক্তি আমি দেখা নাই একত্ৰ কৰিব পৰাকৈ আমি সেয়েহে সাংস্কৃতিক মাধ্যমেদি আমি জনগোষ্ঠীবোৰ মিলি আমি অসমীয়া জাতিটোক সবল কৰি জীয়াই ৰখাৰ চিন্তা চৰ্চা কৰিছো আৰু সেয়েহে আমি আহিছো বিভিন্ন জিলা সমিতিসমূহ গঠন কৰিছো আৰু আঞ্চলিক সমিতিবোৰ গঠন কৰিম আমি পাকঘৰৰ পৰা পথাৰৰ পৰা আমি এই সংগ্ৰাম আমি আৰম্ভ কৰিব লাগিব তেতিয়াহে আমাৰ জাতিটো সবল হৈ জীয়াই থাকিব আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ যি কনচেপ্ট আপোনালোকক ক'ব বিচাৰিম মই এনে ধৰণৰ আৰু আমি প্ৰথমে জনগোষ্ঠী আৰু সংস্কৃতি সেই কথাটো সকলোৱে জানে প্ৰত্যক্ষভাৱে জানিছে বা শুনিছে কিন্তু জনগোষ্ঠীক কাক কয় সেই কথাটো বহুত মনীষীয়ে মানে বেলেগ ধৰণৰ কনচেপ্ট কয় সেইটো কাৰণে আমাৰ মিচিঙে অসমীয়া বুলি নকয় বড়োৱে অসমীয়া বুলি নকয় জনজাতিবিলাক অসমীয়া বুলি ক'বলৈ মানে অসুবিধা পায় জনগোষ্ঠী মানে অকল জনজাতি নহয় বামুণ কলিতা কোচ সকলো আজিকালি বিহাৰী মাৰোৱাৰী সকলো বিহাৰী জনগোষ্ঠী বা মাৰোৱাৰী জনগোষ্ঠী তেনেকুৱা ধৰণৰ কথা জন মানে মানুহ গোষ্ঠী মানে কিছু গোট জনজাতি আমি ভূমিপুত্ৰসকলে স্ত্ৰীসকলে জাতি মানে অসমীয়া জাতি সকলো মিলি জাতি সেই কথাটো স্পষ্ট হ'ব লাগে মানে ডাইৰেক্ট জনগোষ্ঠী বুলি ক'লে অকল আমাৰ মিচিং বা জনজাতিবিলাককে বুজাই নেকি তেনেকে ধৰণৰ বেছিভাগে ভাবে সেইটোৰ কাৰণে জনগোষ্ঠীসকলে এনেকে কৰিছে জনজাতিসকলে এনেকে কৰিছে আৰু অসমীয়া ভাষিক অসমীয়া সকলে অসমীয়া নেকি আমি মিচিং বা জনজাতিবোৰ নহয় নেকি এই কথাটো স্পষ্ট হ'ব লাগে আমাৰ গাঁৱৰ মানুহবোৰ বা সাধাৰণ মানুহবিলাকক বুজাব লাগে যে আমি জনজাতিবিলাকেও যে পুৰণি অসমীয়া সঁচা অসমীয়া বা প্ৰকৃত অসমীয়া আমি জনজাতিবিলাকে যে এই কথাটো স্পষ্ট হ'ব লাগে আৰু স্পষ্টকৈ বুজাই দিব লাগে তেতিয়াহে অসমীয়া জাতিটোৰ হৈ বা অসমীয়া জাতিটো সবল হৈ থাকিব আৰু সেই কথাটো আমি বুজাবৰ বাবে গাঁৱে গাঁৱে যাব লাগিব আৰু গাঁৱৰ মানুহক জনাব লাগিব তেতিয়াহে অসমীয়া জাতিটো সবল ৰূপত প্ৰতিষ্ঠা হৈ আজীৱন জীয়াই থাকিব উত্তৰ পুৰুষৰ বাবে সকলো যদি কেইজনমান বা কেইটামান আমি গোষ্ঠীয়ে যদি অসমীয়া বুলি কওঁ ভাষিক অসমীয়া আহোম কলিতা কোচ সকলে যদি আমি অসমীয়া বুলি কৈ থাকো এই মিৰিবোৰ মিৰি বড়োবোৰ বড়ো বুলি কৈ থাকো তেতিয়া অসমীয়া জাতিটো ধানবান হৈ আছে আৰু ধানবান হৈ শেষ হৈ যাব এদিন সেইটো কাৰণে আমি ধৰি ৰাখিবৰ বাবে সাংস্কৃতিক ঐক্য মঞ্চ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই এই কামবোৰ কৰিব লাগিব আমি ৰাইজক বুজাব লাগিব সাধাৰণ মানুহক বুজাব লাগিব অসমীয়া কি আৰু অসমীয়াৰ লগতে জনগোষ্ঠীবিলাকৰ যি নিজৰ পৰম্পৰা ৰীতি নীতি সকলো
জীয়াই ৰাখিবৰ বাবে চৰ্চা কৰি তেওঁলোকৰ যোগেদি নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে স্বাৱলম্বীৰ দিশত আগুৱাই নিবৰ বাবে সকলো জনগোষ্ঠীৰ নিজস্ব পৰম্পৰাক জীয়াই ৰখাৰ এটা আমি পৰিৱেশ সৃষ্টি কৰিব লাগিব, তেতিয়া অসমীয়া জাতিটো সবল হৈ থাকিব। এই কামবোৰ কৰিবৰ বাবে আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই চিন্তা চৰ্চা কৰি আছো। আৰু বিশ্বৰ বুকুত অসমীয়া জাতিটোৱে যে এটা সম্প্ৰদায় নহয়, সকলো মিলি জনগোষ্ঠীবোৰ মিলি কিমান জাতি জনগোষ্ঠী আছো বা কিমান জনগোষ্ঠী অসমত আছো, 206টা জনগোষ্ঠী অসমত আছে। এই 6টা জনগোষ্ঠীৰ একক এটা বৰ ঘৰ সজাৰ চিন্তা চৰ্চা কৰিছো। আমি কাৰ্বি আংলঙত মাটিৰ কথা পাতি আছো। কাজিৰঙাৰ কাষতে আপোনালোকে জানে, যেতিয়া কাজিৰঙা যায় ইয়াৰ পৰা গ'লে ডিব্ৰুগড় ফালৰ পৰা গ'লে বাওঁ চাইডে গোটেই কাৰ্বি আংলং, তাতে আমি বৰঘৰ সাজিম। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই এই বৰঘৰটোত মানে প্ৰত্যেকটো জনগোষ্ঠীৰ কেম্পাছবোৰ তাত সাজিম আৰু অসমীয়া জাতিক বিশ্বই একেলগে দেখিব। আৰু তাতে চৰ্চা কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ আৰু কৰ্ম সংস্কৃতি গঢ়াৰ চিন্তা চৰ্চা তাৰ পৰা আমি আৰম্ভ কৰিম। কোনোবা যাতে কোনো জনগোষ্ঠী এদিন নিজৰ পৰিচয় যাতে শেষ হৈ নাযায়, নিজৰ পৰিচয়বোৰ অক্ষুণ্ণ ৰাখি যাতে অসমীয়া জাতিটো সবল ৰূপত প্ৰতিষ্ঠা কৰে, এই কথাটো চিন্তা চৰ্চা কৰি আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই কাম কাজ কৰিম। আৰু আপোনালোকক ক'ব বিচাৰিছো, আজি কাব্য ভাল পোৱাসকল বা সংগীত ভাল পোৱাসকল বা কৃষি ভাল পোৱাসকলৰ কথা ক'ব বিচাৰিছো। বৰ্ষণৰ যোগেদিয়ে আৰম্ভ হয়, কৃষিৰ যোগেদি কৃষ্টি সংস্কৃতি হয়, এই কথাটো সকলোৱে বাস্তৱ জানে। খেতি কৰিবৰ বাবে আমাৰ যিকোনো অনুষ্ঠানেই হওক, যিকোনো মানে বৰ্তমান চৰকাৰখনেই হওক, এডৰা মাটিত 2বাৰ খেতি বা 3বাৰ খেতি কৰিবৰ বাবে সুবিধা নিদিয়ে। যদি আমি খেতি বাতি নকৰো, তেতিয়া অসমীয়া জাতি সবল ৰূপত প্ৰতিষ্ঠা হোৱাত বহুত বাধা আহি পৰে। কাৰণ খেতি নহলে কোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে। ইয়াত আমি ভাগ হৈ বা আমি অকল বড়োলেণ্ড সৃষ্টি কৰি, মিচিং লেণ্ড সৃষ্টি কৰি, অট'নমাছ প্ৰক্ৰিয়াত আমি কাম কাজ কৰি আমি একত্ৰিত কৰিব নোৱাৰো। ভাগ হনাৰে চিন্তা চৰ্চা হয় কেতিয়াবা আমি ভালকৈ ভাবি চালে। সেইটোৰ কাৰণে আমি কেনেকুৱা ধৰণে আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ বা আমি অসমীয়া ৰাইজে কেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে আহ্বান কৰি উঠি অহা প্ৰজন্মক আহ্বান কৰি তেওঁলোকক উত্তৰ ভৱিষ্যত জীৱনৰ কাৰণে কেনেকৈ আগুৱাই লৈ যাব লাগিব, সেই কথাটো চিন্তা চৰ্চা কৰি আমি বাস্তৱসন্মতভাৱে বৈজ্ঞানিক ভিত্তিত আমি আগবাঢ়িম বুলি চিন্তা চৰ্চা কৰিছো। আৰু কোনোবা মাটিৰ শিল্পী, জাতিৰ শিল্পী বহু গাঁওবোৰত মানে মঞ্চ নাপায় বা তেওঁলোকৰ প্ৰতিভাৰ বিকাশ কৰিব নোৱাৰি ছটফটাই থাকে, তেওঁলোকৰ বাবে এটা উপযুক্ত স্বচ্ছতাৰ মঞ্চ এটা চিন্তা চৰ্চা কৰিছো। আৰু তেওঁলোকৰ যি সঁচা মাটি ভাল পোৱা, জাতিক ভাল পোৱা যিবোৰ গীত মাত শিল্পীৰ গুণেৰে সৃষ্টি কৰি ৰাখিছে, তেওঁলোকৰ যোগেদি যাতে অনাগত দিনত যি আইনগতভাৱে চৰকাৰী এটা পেঞ্চন ব্যৱস্থা হয় বা বিভিন্ন ধৰণৰ দিশৰ যি পাবলগীয়া চৰকাৰৰ যিটো আঁচনি, যাতে অনাগত দিনত তেওঁলোকক আমি শৃংখলিতভাৱে দিয়াব পাৰো, এইবোৰো কাম কাজ কৰিম। আৰু যেহেতু এই সকলো কাম কাজ আমাৰ অধিকাৰ, আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই এই অধিকাৰক সদায় আমি আগুৱাই লৈ গৈ মাতি যাম আৰু অনাগত দিনৰ প্ৰজন্মক আমি এটা শৃংখলাবদ্ধভাৱে বাদ দেখুৱাৰ চিন্তা চৰ্চা কৰিছো। সেয়েহে বৰ বেছি নকওঁ, যেহেতু আমি এটা কৰিম বুলি ভাবিছো, সেইটো কোনো অনাই বনাই ঘূৰি ফুৰো। মই আজি ইয়াত কালিলৈ যোৱাকালি ডিব্ৰুগড়ত আছিলো, ৰাতি মানে জাজিমুখত আছো, তাৰপিছত পাৰ হৈ আমাৰ নাতে ডাঙৰীয়াৰ লগত আপোনালোকৰ মাজলৈ আহিছো। তাৰ আগত তেজপুৰত আছো। তেনেকে অনাই বনাই ঘূৰি থাকো যাতে উঠি অহা প্ৰজন্মক এটা বাট দিব পাৰো। যিহেতু মোৰো ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীক কেনেকৈ আমি মানে ইমান এটা শূন্য জেগাতে জন্ম, মোৰ পৰিচয়টো দিব লাগে। মোৰ ঘৰটো টেঙানি, বৰপথাৰ টেঙানি, তাৰ পৰাই কৃষক মুক্তি আৰম্ভ হৈছিল। আমাকে কেন্দ্ৰ কৰি ক'ব লাগিব। কিন্তু তেতিয়া মই 22-23 বছৰীয়া ল'ৰা আছিলো, সেইটো কাৰণে কিছুমান কৃষক মুক্তিৰ যোগেদি মই সমাজক কিছু কাম কাজ কৰাৰ বিফল দেখিলো। সেইটো কাৰণে মই এই সমিতিখনত আঁতৰি যি অতীত ৰোমন্থন কৰি ইতিহাসবোৰ পঢ়িয়াই চাই সাংস্কৃতিকৰ যোগেদিয়ে যে জাতিটোক বা মানৱতাক গঢ়িব পাৰি আৰু জীয়াই ৰাখিব পাৰি, সেই কথাটো চিন্তা চৰ্চা কৰি এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছো। যদি আপোনালোকৰ সহযোগ পাওঁ,
আপোনালোকৰ দিহা পৰামৰ্শ পাওঁ, আপোনালোকৰ আন্তৰিকতা পাওঁ, মৰম স্নেহ পাওঁ, তেতিয়া নিশ্চয় আমি চিন্তা চৰ্চা কৰা মতে নিশ্চয় 100% নহলেও মানে আধা মানে 50% আমি কাম কাজ কৰিবলৈ আমি জীয়াই থাকোঁতে সক্ষম হ'ম বুলি ভাবিছো। মই বৰ বেছি নাপাওঁ, যাতে আজি যি এজন আছে তেওঁৰ মাজতে এটা সমিতি হওক। আমাৰ সমিতিখনত কৃষি সমিতি একদম স্বতঃস্ফূৰ্তভাৱে এটা সমিতি আছে, কৃষক মঞ্চ, সাহিত্য মঞ্চ, সকলো সাংস্কৃতিক মঞ্চ, উদ্যোগ মঞ্চ আৰু আমাৰ যুৱ মঞ্চৰ প্ৰেচিডেণ্ট আছে, যুৱ মঞ্চ কৰি লৈছো, আমি মহিলা মঞ্চ এখন ঠিক কৰি লৈছো। ঠিক তেনেকে ধৰণৰ আমি কাম কাজ কৰিবৰ বাবে আমি বিভিন্ন ধৰণৰ উপ সমিতি বা আমি উইংছ ঠিক কৰি লৈছো। আৰু ইয়াত আপোনালোকক বেলেগ মানুহে ক'ব পাৰে ইহঁতে ৰাজনীতি কৰিব, এই মঞ্চই জীৱনত মানে ৰাজনীতি দল গঠন নকৰো। আৰু ইয়াত থকা মঞ্চত থকা সকলোৱে ৰাজনীতি দল কৰিব পাৰে, কিন্তু আমাৰ মঞ্চই কেতিয়াও ৰাজনীতি দল আৰু গঠন নকৰো, অসমীয়া জাতিক আৰু বিশ্বাসঘাতক নকৰো, সেই কথাটো স্পষ্ট। আৰু সেয়েহে আশা কৰিম এই ৰাজনীতি কথাটো লৈ মানে কেতিয়াবা বিশৃংখলিত হ'ব, টুকুৰা টুকুৰি হৈ যাব পাৰে অনুষ্ঠানবোৰ। সেইটো কাৰণে আগতীয়াকৈ কৈ দিছো, AJP, BJP, কংগ্ৰেছ চব থাকিব পাৰে আমাৰ মঞ্চত, মাত্ৰ অসমীয়া হৈ থাকিব লাগিব, অসমীয়া হৈ থাকিব লাগিব। ইয়াত মাত্ৰ অসমীয়া বুলি ক'লে দুটা কথাই আপোনালোকে জানে বা সকলোৱে বুজে, এইটো পুৰণি অসমীয়া, ন অসমীয়া। ন অসমীয়া কেতিয়াৰ পৰা হৈছে, কাক কাক লৈ হয় ন অসমীয়া, সেইবিলাকক আমি খেদিব নোৱাৰে। সংবিধানে ঠাই দিছে যেতিয়া আমি অসমীয়া নহয় বুলি বিদেশী যাওঁকে বুলি ইয়াৰ পৰা খেদিব নোৱাৰো। সেইবিলাক একদম বিচাৰ্যৰ বিষয়। এইবিলাক চালি জাৰি চাই কোন জনগোষ্ঠী কেনেকুৱা ধৰণে তেওঁলোকৰ চিনাকি বা তেওঁলোকৰ পৰিচয়বোৰ অক্ষুণ্ণ থাকিব, এই কথাবোৰ অনাগত দিনত আমি খুব শৃংখলিতভাৱে আলোচনা কৰি আমি ঠিক কৰিব লাগিব। মানে শেষত এটা কথা কম, যদি আমি নিজৰ ভৰিত নিজে থিয় হ'ব খোজো, তেতিয়া প্ৰত্যেকটো জনগোষ্ঠীৰ নিজৰ নিজৰ পৰম্পৰা, ৰীতি নীতি নিজেই কৰি মেলি জীৱন যাপন কৰিব লাগিব, তেতিয়াহে অসমীয়া জাতিটো সবল হৈ থাকিব। কাৰো আশাত 5 কেজিৰ আশাত, অৰুণোদয় আশাত বা কোনোবা দিবৰ আশাত এইবিলাক যদি আমি কাম কাজ নকৰো, ৰান্ধনি শালত যদি আমি ভাত নাৰান্ধো, যদি ভুই ৰুবলৈ নাযাওঁ, হাল নাবাওঁ, তেতিয়া জাতিটো কেতিয়াও নাথাকে। সেই কথাটো স্পষ্ট। সেয়েহে আমি বৰ ঘৰ সাজিম অসমীয়া জাতিৰ। সেয়েহে মই এই আমাৰ শিৰোনামৰ গীতেৰে সামৰিম।